हेलो गाइस स्वागतम जनाइছো আৰু এটা নতুন ভিডিঅলৈ সো আজি ভিডিঅটোত আমি ডেইলি লাইফত ব্যৱহাৰ কৰা কিছুমান অসমীয়া শব্দ ইংৰাজীত কেনেকৈ লিখিব লাগে তাৰ বিষয়ে আমি জানিম সো প্ৰথমটো হৈছে কোন কোন মানে হৈছে হু WHO হু তাৰ পিছত আমি জানিম কেতিয়া কেতিয়া মানে হৈছে when 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 তাৰ পিছত আমি জানিম ক'ত ক'ত মানে হৈছে where WHERE তাৰ পিছত আমি জানিম কাৰ কাৰ মানে হৈছে হুজ WHOSE হুজ তাৰ পিছত আমি জানিম কিয় কিয় মানে হৈছে সাধাৰণতে আমি এটো ব্যৱহাৰ কৰি আহো why WHY তাৰ পিছত আমি জানিম কোনটো কোনটো মানে হৈছে which 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 তাৰ পিছত আমি জানিম কাক এটো হৈছে whom 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 তাৰ পিছত আমি জানিম যিয়েই নহক মানে হৈছে whatever so whatever WHATEVER তাৰ পিছত আমি জানিম যেতিয়াই so যেতিয়াই মানে হৈছে whenever WHENEVER so whenever মানে হৈছে যেতিয়াই so এইকেইটা শব্দ গুটেইকেইটা WH ৰে আৰম্ভ হয় so WH ৰে আৰম্ভ হোৱা এইকেইটা শব্দ আমি প্ৰায়ে ডেইলি লাইফত ব্যৱহাৰ কৰি থাকো so ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শেয়াৰ কৰি দিব ধন্যবাদ